হেল্ল' ফ্ৰেণ্ডছ, হোম স্পেচিয়েল ডে 2021 28 ফেব্ৰুৱাৰী দিনা হ'বলগীয়া আছিল, কিন্তু ইতিমধ্যে আপোনালোক সকলোৱে গম পালে যে ইয়াক বাতিল কৰা হৈছে। কাৰণ নিৰ্বাচন আয়োগে 27 ফেব্ৰুৱাৰী দিনাৰ পৰা ৰাজ্যত মডেল কোড অফ কণ্ডাক্ট ঘোষণা কৰিছে। শিক্ষা বিভাগে এই পৰীক্ষা পাতিবৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰ চাপিছিল যদিও নিৰ্বাচন আয়োগৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত এই পৰীক্ষা বাতিল কৰিলে। এতিয়া বহুতে ভাবি আছে, অসমত যদি চৰকাৰ বদলি হয় তেন্তে এই পৰীক্ষা হ'বনে নাই। যিহেতু এই পৰীক্ষাৰ বাবে আপোনালোকৰ সকলো ধৰণৰ ফৰ্মেলিটিজ হ'ল, গতিকে আপোনালোকৰ চিন্তা কৰিবৰ দৰকাৰ নাই। নিৰ্বাচন শেষ হোৱাৰ পিছত আকৌ নতুন তাৰিখ ঘোষণা কৰিব। এই পৰীক্ষাৰ বাবে এইকেইটা দিন আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকিব। ধন্যবাদ।